আজি মই ওলাইছোঁ চাৰ্কিট হাউচলৈ বুলি। তো চাৰ্কিট হাউচত কিয় গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, সকলোবিলাক কথা গম পাব এই ভিডিঅ'টোৰ যোগেদি। তাৰ আগে আগে মই ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজত সোমাই কেনে মুন্সিফ ডাঙৰীয়াক মই এখন লেটাৰ দিবলগীয়া আছিলে, সেই লেটাৰখন দি লওঁ বুলি ভাবিলোঁ। ইয়াৰ পাছতে দেখিছোঁ এটা ছেল্ফ স্কেনিং ডেছবৰ্ড আছে আৰু ইয়াৰ লগে লগে পালোহি মই চাৰ্কিট হাউচত। তো চাৰ্কিট হাউচত সোমাই দেখিছোঁ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, ফেচবুকাৰ আছে আৰু লগতে আছে আমাৰ প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম মিনিষ্টাৰ মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া। তেখেত ধুনীয়াকৈ মানে ৰাউণ্ড টেবুলত বহি কেনে কনফাৰেঞ্চ ৰুমত বহি আমাক মানে সামাজিক মাধ্যমৰ যোগেদি কেনেকৈ সাধাৰণ জনতাক মানে কেনেকৈ আঁচনিবিলাক অৱগত কৰিব পাৰি তাৰ বিষয়লৈ আজি গোটেইবিলাক আলোচনা হ'ব আৰু এটা মিটআপ টাইপৰে হ'ব মানে। আৰু নিজৰ ইউটিউবাৰবিলাকৰ নিজৰ বক্তব্য আগবঢ়াইছে। এইফালে আছে মানৱীও মানে নিজৰ মনৰ কথা খুলি কৈছে ৰামেশ্বৰ তেলী ডাঙৰীয়াক। ইয়াৰ পিছতে ৰামেশ্বৰ তেলী ডাঙৰীয়াই কিছু হেল্থৰ স্কিমৰ ওপৰত ক'লে। তো শুনো আহক কি কৈছে। MLA ঘৰলৈ যদি যোৱা হয় তেতিয়া MLA মুখ্যমন্ত্ৰীৰ যোগেদি 10,000 বা 15,000 টকা, 20,000 লৈকে 25,000 লৈকে টকা এটা পাব। তাৰপিছত মই প্ৰধানমন্ত্ৰী ৰিলিফ ফাণ্ড বুলি এটা আঁচনি আছে, এইটো যদি মানুহজন মেডিকেলত ভৰ্তি হৈ আছে, কিডনী ট্ৰান্সপ্লেণ্ট হ'ব, তেতিয়া তাত যিটো ডক্টৰ থাকে সেই ডক্টৰে এখন ফৰ্ম দিব আৰু এই ফৰ্মখনত চহী কৰিব তেওঁ। আৰু এই ফৰ্মখন মোৰ ওচৰত যদি লৈ আহে মই প্ৰধানমন্ত্ৰী অফিচলৈ পঠিয়াই দিম। প্ৰধানমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 3 লাখ টকালৈকে পাব পাৰি। এনেদৰে বহুকেইটা স্কিমৰ বিষয়লৈ আজি জানিলোঁ আৰু আপোনালোকেও এনেকুৱা ধৰণৰ কিছুমান স্কিম আছে যিবিলাক সা সুবিধা ল'ব পাৰে। তো এতিয়া মই ওলাই আহিলোঁ মা দেউতাহঁতৰ লগত। এইফালে আমাৰ দেউতা আছে, মা আছে, ভণ্টি আছে আৰু লগতে ভাইটি আছে। এতিয়া ওলাই আহিলোঁ একচুৱেলি আমি আপাদৰ নিচাদৰ ঘৰত। বহুত দিন ধৰি আপাদৰ নিচাদৰ ঘৰত অহা নাই, সেই গতিকে আমি সকলোৱে মিলি ওলাই আহিলোঁ আৰু দেউতাও মানে মৰমতে আম কেইটামান লৈ আহিছে নিজৰ বাইকলৈ বুলি। আৰু এতিয়া ধুনীয়াকৈ গৈ আমি পালোহি আপাদৰ নিচাদৰ ঘৰত। এতিয়া ধুনীয়াকৈ সোমাই যাওঁ ব'লক। তো আপাদৰ নিচাদৰ মানে দুটা ল'ৰা আছে, দুইটা মানে দাদা এতিয়া বৰ্তমান নাই, ডিউটিলৈ ওলাই গ'ল বোলে। তো এইফালে আপাদৰ আৰু মানে এইফালে নিচাদো আছে। চবেই মানে ধুনীয়াকৈ এতিয়া কথা পাতি আছে, কাৰণ বহু বছৰ পাছত বছৰ বুলি ক'ব লাগিব, বছৰ পাছত লগ পাইছে আৰু অহাৰ লগে লগেই ধুনীয়াকৈ চাহ এটা বনাই দিলে। এইফালে মানে কিবা কিবি ঢেৰ উলিয়াই দিছে। তো মানে এতিয়া আপাদৰ ঘৰত ধুনীয়াকৈ খানা দিছে। এইফালে আমাৰ ভণ্টিয়ে ষ্টাৰ্ট কৰি দিলে। এইফালে মাছ আছে, মাংস, এইফালে ধুনীয়াকৈ লৈ লওঁ একদম বঢ়িয়াকৈ। তো খাই লওঁ আৰু তাৰপিছত মানে ঘৰলৈ যাব লাগিব। এনেদৰে আজি ব্লগটো সামৰণি মাৰিলোঁ। ধন্যবাদ।